জয় মা দুৰ্গা। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত শাৰদীয় দুৰ্গা পূজা আৰু নৱৰাত্ৰিক বহুত মহত্ব দিয়া হয়। দুৰ্গা পূজা আৰু নৱৰাত্ৰি হৈছে মা দুৰ্গাক উপাসনা কৰাৰ সময়। এই সময়ছোৱাত এনেকুৱা কিছুমান বিশেষ বস্তু আছে যিবোৰ ঘৰলৈ আনিলে মা দুৰ্গা অতিকৈ প্ৰসন্ন হয় আৰু মা দুৰ্গাৰ বিশেষ কৃপা লাভ হয়। লগতে ঘৰত সুখ সমৃদ্ধিও আহে। তেনেহলে জানো আহক, এই নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত কোনবোৰ বস্তু ঘৰলৈ অনা শুভ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, লগতে আপোনালোক সকলোকে অনুৰোধ জনাইছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ, যাতে আপোনালোকে এই ভিডিঅ'টোৰ পৰা সম্পূৰ্ণৰূপে লাভান্বিত হয়। আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় নৱৰাত্ৰি আৰু শাৰদীয় দুৰ্গা পূজা। এই উৎসৱ 9 দিনত পালন কৰা হয়। এই 9 দিনত মা দুৰ্গাৰ 9টা ৰূপক পূজা কৰা হয়, যাক নৱদুৰ্গা নামেৰে জনা যায়। এই 9 দিনত ভক্তসকলে নিজৰ মনস্কামনা পূৰণৰ বাবে উপবাসে থাকি মা দুৰ্গাক পূজা অৰ্চনা কৰে। কিন্তু ইয়াত মন কৰিবলগীয়া কথা হ'ল, মাথো মা দুৰ্গাক পূজা অৰ্চনাৰে নহয়, এই পবিত্ৰ সময়ছোৱাত এনে কিছুমান শুভ বস্তু ঘৰলৈ অনাটোও অতিকৈ আৱশ্যকীয়। যি বিশেষ বস্তুবোৰ ঘৰলৈ আনিলে মা দুৰ্গা অতিকৈ সন্তুষ্ট হয় আৰু মা দুৰ্গাৰ কৃপাত আপোনাৰ ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰে। এই বিশেষ বস্তুবোৰ হৈছে: 1 নম্বৰ, এই নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত মা লক্ষ্মীৰ মূৰ্তি বা ফটো ঘৰলৈ অনাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। কিন্তু ইয়াত মন কৰিবলগীয়া কথাটো হ'ল যে মা লক্ষ্মীৰ এনেকুৱা এখন ফটো ঘৰলৈ আনিব য'ত মা লক্ষ্মী পদুমৰ আসনত বহি আছে আৰু তেওঁৰ হাতেদি ধনৰ বৰষুণ হৈ আছে। এই ফটো বা মূৰ্তিটো আপুনি আপোনাৰ ঘৰৰ মন্দিৰত স্থাপন কৰিব। বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰত ধনৰ আগমন হয়। 2 নম্বৰ, নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত এটা ৰূপৰ মুদ্ৰা ঘৰলৈ অনাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু ইয়াত মন কৰিব, যিটো মুদ্ৰা আপুনি ঘৰলৈ আনিব সেই মুদ্ৰাটোত যাতে গণেশ বা লক্ষ্মী দেৱীৰ প্ৰতিমূৰ্তি থাকে। এনে মুদ্ৰা ঘৰলৈ অনাটো অধিক শুভ বুলি গণ্য কৰা হয়। এই মুদ্ৰাটো আপুনি আপোনাৰ ঘৰৰ পূজাস্থলীত ৰাখি দিয়ক। বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰত ধন সম্পত্তিৰ বৃদ্ধি হয়। 3 নম্বৰ, নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত মহিলাসকলৰ যিকোনো সাজ সজ্জাৰ সামগ্ৰী যেনে খাৰু, ফুট, সেন্দুৰ, মেহেন্দি আদি ঘৰলৈ অনাটো অতিকৈ শুভ বুলি মনা হয়। এই সকলোবোৰ সামগ্ৰী মা দুৰ্গাক অৰ্পণ কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে মা দুৰ্গা অতিকৈ প্ৰসন্ন হয় আৰু ঘৰত সুখ সমৃদ্ধি বিৰাজ কৰে। 4 নম্বৰ, মা লক্ষ্মীৰ পদম ফুল অতিকৈ প্ৰিয়। সেয়ে নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত ঘৰত পদম ফুল আনি পূজা কৰাৰ সময়ত মা লক্ষ্মীক অৰ্পণ কৰক। এনে কৰিলে মা লক্ষ্মী অতিকৈ প্ৰসন্ন হয়। 5 নম্বৰ, নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত তুলসী গছ ঘৰলৈ আনি ৰোপণ কৰাটো অতিকৈ শুভ। এনে কৰিলে মা লক্ষ্মী অতিকৈ প্ৰসন্ন হয়। এই তুলসী গছ নিয়মিত ৰূপে পূজা কৰিলে ঘৰত মা লক্ষ্মী বাস কৰে আৰু এনে ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি বজাই থাকে। 6 নম্বৰ, নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত ঘৰত নৱগ্ৰহ যন্ত্ৰ আনি স্থাপন কৰিলে সকলো গ্ৰহৰ শুভ প্ৰভাৱ পৰে আৰু ঘৰত সুখ সমৃদ্ধি আহে। 7 নম্বৰ, স্বস্তিকা। স্বস্তিকা চিহ্নটো অতি শুভ বুলি গণ্য কৰা হয়। নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত এই চিহ্নটো ঘৰৰ মূল প্ৰৱেশ দুৱাৰত লগালে ঋণাত্মক শক্তি দূৰ হয় আৰু ধনাত্মক শক্তিৰ সঞ্চাৰণ হয়। 8 নম্বৰ, নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত ঘৰত মা দুৰ্গাৰ ভৰিৰ চিন অনাটো অতিকৈ শুভ বুলি গণ্য কৰা হয় আৰু এই চিন ঘৰৰ মজিয়াত লগালে ঘৰত মা দুৰ্গাৰ আগমন হয়। 9 নম্বৰ, নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত মা দুৰ্গাৰ মূৰ্তি বা ছবি ঘৰলৈ অনাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এনে কৰিলে মা দুৰ্গা অতিকৈ প্ৰসন্ন হয় আৰু তেওঁৰ কৃপা দৃষ্টি সদায় এনে ঘৰত থাকে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰিলোঁ ভিডিঅ'টোৰ পৰা
আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় মা দুৰ্গা লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।